এয়া চাওক গাইজ অসমতকে চবতকে ডাঙৰ ৰেলৱে ষ্টেচন আৰু এইফালে আপোনাৰ বন্দে ভাৰত আইকনিক হৈ আছে। এয়া সোমাইছে ওলাইছে মানে ইমান প্লেটফৰ্ম আছে, 8টা নে 13টা প্লেটফৰ্মেই আছে আৰু এই আগফালে বন্দে ভাৰত ৰখি আছে। বলক আপোনালোকক দেখাই দি আছোঁ। আৰু এয়া চাওক গাইজ বন্দে ভাৰত পিছফালে আপোনালোকে দেখি পাইছে। চব আপোনালোকে আগত চাইছে আৰু যিদিনা আছে মোৰ ভিডিঅ'টো উঠিবলৈ আছে আপোনালোকে বন্দে ভাৰত পুৰা ভিডিঅ'টো দেখাইছোঁ। মখন আগফালে এয়া চাওক গাইজ বন্দে ভাৰত ইমান ধুনীয়া, মানে ট্ৰেইনটোত এবাৰ উঠা নাই, উঠিব লাগিব, তথাপি মানে বাহিৰৰ পৰা চাই মজা লাগে আৰু ভিতৰতো আপোনাৰ মজা আছে। একেবাৰে মানে দরজাটা খুলে ঠান্ডা লেগেছে। আৰু এইফালে চাওক আগৰ পৰা 2-3টা মান লাগি আছে আৰু পিছফালে 2টা মান আছে। বহুত ডাঙৰ মানে প্লেটফৰ্ম আপোনাৰ 13টা মান প্লেটফৰ্ম আছে। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানটোৱে।